নমস্কাৰ স্বাগতম জনাইছো মোৰ অন্যটি ভিডিঅ'লৈ আৰু আজি বনাব লৈছো দহি ভিন্দি মছলা তেন্তে হক ভিডিঅ'টো আৰম্ভ কৰো প্ৰথমে ভিন্দি কিটামান লৈ লৈছো ধুনিয়াকে ধুই শুকান কাপোৰ এখনেৰে ধুনিয়াকে মচি লৈছো যাতে পানী ৰৈ নাথাকে আৰু ভিন্দিখিনি এইটো সাইজত টুকুৰা কৰি লৈছো আৰু মাজতে তেনেকে ফালি দিছো যাতে ধুনিয়াকে মছলাবোৰ সোমাই পৰে তেল ধুনিয়াকে সোমাই আৰু এগুটেই ভেন্দিখিনি ধুনিয়াকে এই সাইজত কাটি ললো কাটি ৰেডি হৈ গৈছে আৰু এতিয়া এটা বাটিত ডাঙৰ চামুচেৰে 2 চামুচ দৈ লৈ লৈছো আৰু ইয়াতে দি দিছো জিৰা গুৰি হালধি গুৰি ৰেড চিলি পাউডাৰ আৰু এইখিনি ধুনিয়াকে চামুচ এটাৰে এনেকে মঠিল ফেটি লৈছো আৰু এইখিনি হৈ যোৱাৰ পিছত এইখিনি ঢাকি থৈছো এতিয়া কেৰাহী এটা গৰম কৰি তাতে দি দিছো মিঠাতেল আৰু কাটি ৰখা ভেন্দিখিনি দি দিছো আৰু হেতা এখনেৰে ধুনিয়াকে লৰাই দিছো আৰু ফ্লেমটো মিডিয়াম ফ্লেমত ৰাখিছো এতিয়া দি দিছো অলপ হালধি গুৰি আৰু ধুনিয়াকে হেতা এখনেৰে ধুনিয়াকে মিক্স কৰি লৈছো দি দিছো লাল মিৰ্চৰ গুৰি হেতা এখনেৰে খুব ধুনিয়াকে মিক্স কৰি লৈছো আৰু এইখিনি 5 মিনিট মানৰ কাৰণে ঢাকন দি ৰাখিছো মিডিয়াম টু লো ফ্লেম আৰু 5 মিনিট হৈ যোৱাৰ পিছত ধুনিয়াকে কালাৰটো চেঞ্জ হৈ গৈছে আৰু ভেন্দি ফ্ৰাই কৰা হৈ গৈছে আৰু এইখিনি ধুনিয়াকে এটা পাত্ৰত উলিয়াই ৰাখিম আৰু এই তেলখিনিতে এতিয়া আৰু অলপ তেল এড কৰি ইয়াতে দি দিছো আধা চামুচ জিৰা গুটি আৰু কাটি ৰখা পিয়াজখিনি ধুনিয়াকে ৰঙা হোৱালৈ ভাজিম এতিয়া দি দিছো আদা নহৰু পেষ্ট আৰু এইখিনি ধুনিয়া হেতাৰে মিক্স কৰি দিছো দি দিছো 2টা কেঁচা জলকীয়া দি দিছো অলপ ৰেড চিলি পাউডাৰৰ গুৰি আৰু এতিয়া দি দিছো ফেটি ৰখা দৈখিনি দিয়াৰ আগত গেছৰ ফ্লেমটো অফ কৰি লৈছো আৰু এইখিনি ধুনিয়াকে হেতা এখনেৰে লৰাই দিছো এতিয়া গেছৰ ফ্লেমটো অন কৰি ঢাকি ৰাখিছিলো 6-7 মিনিট মান মিডিয়াম টু লো ফ্লেমত আৰু এনেকৈ ধুনিয়াকে এতিয়া লৰাই দিছো আৰু দি দিছো অলপমান পানী আপোনালোকে যদি ভেন্দি মছলাটো ড্ৰাইকে খাব বিচাৰে তেতিয়া পানী নিদিলেও হয় এতিয়া দি দিছো সোৱাদ অনুসাৰে নিমখ আৰু এটা উতল আহালৈ ৰাখি দিছো আৰু উতল আহোতে দি দিছো ভাজি ৰখা ভেন্দিখিনি আৰু এইখিনি ধুনিয়াকে মিক্স কৰি ঢাকন দি ৰাখিছো মিডিয়াম টু লো ফ্লেম 10 মিনিট মানৰ কাৰণে আৰু এতিয়া 10 মিনিট হৈ যোৱাৰ পিছত একেবাৰে শেষত দি দিছো গৰম মছলা পাউডাৰ আৰু হেতাৰে খুব ধুনিয়াকে লৰাই ঢাকন দি ফ্লেমটো অফ কৰি ৰাখিছো আৰু এতিয়া কৰিছো এখন প্লেটত ধুনিয়াকে সাৰ্ভ আৰু এই ভেন্দি মছলা ৰেডি হৈ গৈছে আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগিছে লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব আৰু যদি প্ৰথমবাৰলৈ চাই আছে সাবস্ক্ৰাইব কৰি দিব চেনেলটো আজিলৈ আহিছো